গাইজ আমি ওলালো আৰু আজি পিকনিকত যাম কিন্তু আমাৰ পিকনিকৰ টাইমটো বহুত দেৰি হৈ গৈছে ভিনি থাকি হ'ল না ভিনিৰ মাজতে টাৱাৰটো নাপায় কি হ'ব বানাৰ কাৰণে গোটা খন্তিখন ইমান ধুনীয়া বাই গড আৰু এই চাক খালে খাবা নাপা বোলে Guys, kokone bori gele kudaro. Hey guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু সকলোকে হেপী নিউ ইয়াৰ আৰু নৱবৰ্ষৰ শুভেচ্ছা আছিলো ঠিক কৈছো তুমি ক'বা না সকলোকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা থাকিল আৰু যাব লগা দিন গৈছে এতিয়া নতুন দিন আহি আছে সবে মানে ভাল হওক সুখত থাকক হেপী থাকক আমি থাকো সবে থাকক এয়াই আৰু আজি প্ৰথম দিনাখনে মই ভিডিঅ' বনাইছো মানে আৰু যাম আৰু ওচৰতে যাম সেইকাৰণে আৰু বেছি মানে ইমান জলদি কৰা নাই হলেও পূজাৰ বহুত দেৰি হৈ গৈছে পূজাৰ মানে অলপমান লেজি না মানুহটো এইজনী মনি তাই মানে অলপ মেকআপত নাইতো মুখত দেখাব খোজা নাই আৰু এতিয়া আমি যাম আৰু অলপ পিছত আৰু কাৰ লগত যাওঁ চব চাব গাড়ীত কাৰ লগত যাওঁ চব দেখাম আৰু আপোনালোকে চাই থাকিব আৰু চাহ বনাইছোঁ দেই এয়া চাহ বনাই লৈছোঁ আৰু বাইদেউৰ পৰা পাৰফিউম লগালে আৰু মই লগাব আছে চাহ বাইদেউ নে মই আদাখিনি থেতেলি দিছোঁ তাই চাহখিনি বনাইছে আৰু আহিম আৰু এতিয়া আমাৰ ডেক্সিখনহে লৈছোঁ আমাৰ মানে মানুহবিলাকৰ কোনো টাইমৰ মূল্য নাই পিকনিক আৰু ভাত খাব পালি হয় যেতিয়া অলি দিয়ে আমাৰ মানুহ ভাল নহয় মানে তো মই টাইমৰ পাক্কা মই 7টাত লৈছোঁ পালো অতি মানে ইমান কৈছিলোঁ আমি গাড়ীত যাম সেই বিশেষ গাড়ীখন আমাৰ পিলপিলিখনে আছিল আৰু তাতে আমি খাম খানা আছে ৱাও আমি আহি পালোঁ আৰু বেকিখন তোমালোকে এক্সাইটেড ন একদম আমি যোৱাৰ সময়ত পাৰিলে গাইজ বিকি মই চব দেখাই যাম কিন্তু কি হয় এই পোৱালি ছোৱালী লৈ আহিছোঁ না কান্দিব পাৰে তাই যদি কান্দি চাহ নহ'ব আৰু আমাৰ ঘৰুৱা পিলপিলি খুৰা মই 50 টকা দিছোঁ 100 টকা দিছোঁ এ ভগৱান গাইজ আমি পিকনিক প্লেচ আহি পালোঁ এই দুটা আৰু আমাৰ টিকু বাইদেউৰ ভিন্দু আহিছে গাইজ আৰু ফেচ ৰিভিল দেখা পাৰি গাইজ নামি পূজা আমাৰ আহিব পৰা নাই গাইজ ভালকৈ লাহে লাহে য়েছ চ' এতিয়া আমি যাই আছোঁ এইবিলাক পানীৰ চৰ কি বুলি কয় এইখিনি জেগা এইগিলা পাৰ আৰু এইখন হ'ল বেকি নদী আৰু ইয়াতে মহোৎসৱ হৈ আছে আমি যাই আছোঁ এইবিলাক গাইজ কিবা পানী মোৰ ঘিণা লাগছে মজা জোৰে ভিজি যাবতো কেনেকৈ যাম ইদি যাব পাৰিম মই তই থাক মুনু হাই বুলি কৈ দিয়া মুনু মই বালা উঠো এতিয়া সেইকাৰণে মই এনেকৈ লৈছোঁ বালাটো আজি হ'ব আৰু পিঠা খাব আহিলে লেতেৰা হ'বই হাই গাইছ আমি সবে কাম কৰি আছো এতিয়া বুটি আছে কুটা খন্তিখন ইমান ধুনীয়া বাই গড আৰু এইখিনিতো হাতে দিয়ে এইবিলাক চব চব্জি কাম বহন নাই বহিব আছে ইয়াত কৰিও তাই বেছি সৰু আৰু আমি এইটো বেলেগ নহয় দে গৰম লাল চাহ ৰ'বা মই অলপ বিজি চব এই আমাৰ টিকু বাইদেউৰ বিয়াখন অতি শীঘ্ৰে আহি আছে ভিনি মোক এনেকৈ দেখুৱাম পাছতে দেখুৱাম আমি
এতিয়া এই খাব ওলাইছোঁ ইহঁতে চাহ খালে খাবা নাপা ব্ৰেড গাইছ আমাৰ এইবিলাক আঞ্জা কাটা পৰ্ব চলি আছে মোৰ ভিনিয়ে এইবিলাক চব মই ডিচিপ্লিন কৰি দিলোঁ দে গাইছ আৰু আমাৰ কমলা দেৰিকৈ এতিয়া নহয় দেই গাইছ ইয়াতে আমি ভাত বনাম আৰু আমাৰ এইটো প্লেচ আমি ইয়াতে খানা খাম আৰু আজি ইয়াত বহুত মানুহ আহিছে এইফালে বিকি মহোৎসৱ হৈছে আমি অলপ পিছত যাম আপোনালোকক দেখাম এয়া আমি কেইটা আৰু মই কিবা কিনি কাম কৰিছোঁ চবে নিজৰ নিজৰ কাম কৰি আছে আৰু খানাক চিন্তি কি বলে কি বলে ভাল এখন বটান আনিলোঁ সেইকাৰণে কাটি কাটি কাম চলাই আছে টাইমটো আজি এনেকৈ যাই আছে ভাত চাতৰ সেইনে ভাতটো হ'ল না ভিনি 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 শুনাই নাপায় ভিনি ভাতটো হ'ল না ভিনিৰ মাজতে ফুটা ভাতটো নাপায় আদাখন কটা হোৱা নাই এইখিনি কাটিলোঁ আৰু এইখিনি কাটি আছোঁ আৰু টিকু বাইদেউহঁতে কমলা টেঙা দেখাই দিয়া আৰু সেইফালে ভাত বনাই আছে মাংস বনাই আছে ব্ৰইলাৰ কেমেৰামেন যা মানে ড্ৰাই চিকেন খাই আহি ফুৰিব আহিছোঁ গাইছ এয়া পূজা আমাৰ লিলিমা চাগে 2 তাৰিখে বাবু আহিব
মই ভালকৈ নাজানো মানে দেখিছিলোঁ আৰু অহাকালি আহিব আৰু এয়া ভিনী পূজা নিকৈ আছে এয়া ৱা কি মজা লাগিছে আমি ৰিটাৰ্ণ বিকি মহোৎসৱৰ পৰা আহিলোঁ অলপ পিছত আৰু যাম মানে গেটৰ ফালে যোৱা নাই বিকি মহোৎসৱৰ কিন্তু খানা যোগাৰ কৰিব আছে ন সেইকাৰণে আহিলোঁ এয়া পূজা আহি আছে এয়া সিহঁতে গ'ল মই যাই আছোঁ আৰু এইফালে কৈ ভিনদৈ বনাই আছে মাংস চাংস যাই হেল্প কৰিব লাগিব আৰু সেইফালে গেটখন আছে আমি তাত যোৱা নাই যাম অলপ পিছত চ' আপোনালোকে ভিডিঅ' চাই থাকিব পূজাতে হাঁহৰ মাংস বনাই ৰেডি থেংক ইউ বানাৰ কাৰণে বানাই ইহঁতে ৰেডি এয়া হাঁহৰ মাংস টেষ্টিং কৰি এয়া বনাইছে দেই পুৰা এয়া ভিনিয়াৰ টিকু বাইদেউ বনাইছে আৰু আমি খাই আছোঁ ফুৰি আহিলোঁ ন এতিয়া খাম হ'ব দে মই জোলকে খাম আৰু এতিয়া পলা বনাই আছে সেয়া জগালি মই এইবিলাক অলপ চাফা কৰিলোঁ পৰিপাতি কৰিলোঁ গাইছ আৰু ভিনিয়ে চাওক ৰ'দ পুৱাইছে মাই গড পুজুলুই পোলাও বনাই আছে সেয়া মুনু মই চাফা চাফা কৰি আছোঁ গাইছ এইবিলাক বস্তু অলপমান আৰু মই যিমান কেঁচা বাকলি বা যি হওক আমি খাইছিলোঁ প্লাষ্টিকৰ বস্তু চব মই ধুনীয়াকৈ বান্ধি থৈছোঁ আৰু দেখিছে আৰু কোনো ঠাই কোনো মানে লেতেৰা কৰিব নালাগে চব মই থৈ আছোঁ বঢ়িয়া কৰি মানে চব চাফা কৰি থৈ যাম মই বেলেগে নকৰিলে মই কৰিম গাইছ চব জাবৰতে সোমাইছোঁ এখনো প্লাষ্টিক ৰখা নাই আমি এইখন আছিল এতিয়া চালাড বনাই আছোঁ আমি অলপ চিল কৰি আছোঁ আৰু চাওকচোন ইমান মানুহ আহিছে আজিকালি বেকীৰ নিচিনা আৰু বেলেগ নহ'বই আৰু অহাৰ কাৰণে পিকনিকত যায় আগতে বেকীখন অলপ মানে বেলেগ মানুহ মানে ভাবছিল আৰু একো নাই এতিয়া চাওকচোন বেকীত কিমান মানুহ চব ফালে মানুহ আছে এইখনো মই থৈ দিলোঁ পিকনিকৰ পাৰ্টি আহিছে ইয়াতে বহুতখন আহিছে আৰু এই তাত আমি খাইছোঁ ইয়াত আমি খাইছোঁ চবফালে মানুহ একেবাৰে আমি এতিয়া খাব ওলালোঁ আমি খাব ওলালোঁ হাঁহৰ মাংস চালাড নেমু টেঙা এই ফ্ৰেঞ্চ ফ্ৰাইজ আমাৰ খোৱা হ'ল আৰু এইবিলাক চব খুলি আছে আমাৰ কোনো চব আমি চাফা কৰি যাম আৰু চবে চাফা কৰি যাব যোনে যোনে পিকনিক খাই আছে লগতে আমি তামোল চামোল খাই লৈছোঁ আৰু বাইদেউকেইটাই বাচন ধৰি আছে কেনেকুৱা লাগছে ফিলিংটো আমি চাই আছোঁ পূজা আৰু মই বাছত ধৰি আছোঁ গাইজ মানুহবিলাক গ'ল আৰু কি ধুনীয়া লাগিছে ছানছেট পুৰা আৰু সেই তাতে বিকি মহোৎসৱ হৈ আছে আমি গেটখনলৈকে যাম বুলি আছোঁ যা নহ'লে দলং আছে নাই দলং সেয়া তো আমি অলপ যামেই আৰু ঘৰত খোৱা দোৱা হৈ গ'ল
পিকনিক খোৱা হৈ গ'লে বস্তু আনি আছে আৰু চিলিণ্ডাৰটো আছে ভিনিৰ ৰখি আছে এয়া আমি যাব ওলাইছোঁ শুনো আহিছা গাইষ্টি কৈ দিওঁ যে তাতে আমি খাইছিলোঁ আমাৰ একো লেতেৰাই নাই ইমান চাফাকৈ থৈছে আৰু মানুহবিলাকে ইয়াত টিংকে থৈছে এয়া আমি যাব ওলালোঁ গোটেই সন্ধিয়া হৈছে পূৰা ধুনীয়াকৈ লাইট জ্বলাই দি আছে আৰু এইবিলাক আমাৰ বস্তু আৰু সিহঁতে আনিছে আৰু মই ভিডিঅ'টো ইয়াতে সামৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু এই পিকনিকখন খাইছিলোঁ মই 1 তাৰিখে কিন্তু আপলোড অলপ দেৰি হ'ব পাৰে আৰু